নমস্কাৰ, মই মিছেছ মাইনী, নিউমাৰলজিষ্ট এণ্ড বাস্তু কনচালটেণ্ট। আপোনালোক সকলোকে নাম্বাৰ ষ্টিক চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু নিজ নিজ কৰ্মত ব্যস্ত হৈ আছে। আজি আমি আহোঁ সকলোৰে পৰিচিত এটি বিষয়, নিউমাৰলজি বা সংখ্যাতত্ত্ব। আজিকালি প্ৰায় সকলোৰে কম বেছি পৰিমাণে এই বিষয়টোৰ প্ৰতি আকৃষ্ট হৈছে আৰু আকৃষ্ট হৈ তেওঁলোকে জীৱনত এইটো বস্তুৰ ব্যৱহাৰ কৰিবলৈ ইচ্ছুক বা কৰিছেও। এতিয়া আপোনালোকে নিশ্চয় এটা কথা মন কৰিছে যে আমাৰ চাৰিওফালে সংখ্যাৰ এখন বৃহৎ জাল। ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে আমাৰ সংখ্যাৰ লগতে খেলা। আমি যিহেতু ৰাতিপুৱা শুই উঠিয়ে বিচনাৰ পৰা আমি ঘড়ীটো চাওঁ, তাৰপিছত 9 বা 10 বজাত আমি সকলো প্ৰাত্যহিক কাৰ্য শেষ কৰি পেলাই অফিচ স্কুল কাছাৰীলৈ ওলাই যাওঁ। গতিকে সময়ৰ লগে লগে আমি চলোঁ। তাৰপিছত আমাৰ ATM কাৰ্ড, বেংক একাউণ্ট নাম্বাৰ, পেন কাৰ্ড নাম্বাৰ, মোবাইল নাম্বাৰ, তাৰপিছত অফিচত গৈও আমি এটা নিৰ্দিষ্ট ৰুম নাম্বাৰ, তাত গৈ পেলাই আমি বহোঁ বা ডক্টৰ তাত লাইন ল'লেও আমি এটা নাম্বাৰ পাওঁ ৰোগীৰ পেচেণ্টৰ। তাৰপিছত ট্ৰেইন টিকেটৰ নাম্বাৰ, প্লেনৰ নাম্বাৰ, এনেকৈ অজস্ৰ নাম্বাৰৰ লগত আমাৰ গোটেই জীৱনটো বা আমাৰ দৈনন্দিন জীৱনটো সাঙুৰ খাই থাকে। আমি ইয়াৰ পৰা আমি এৰিব নোৱাৰোঁ। আমাৰ এইটো এটা অভেদ্য অংগ হয় নাম্বাৰবিলাক। গতিকে এই নাম্বাৰবিলাকনো আমাৰ জীৱনলৈ আহিল ক'ৰ পৰা? এইটো এটা জানিব লগা বিষয়। যিহেতু নিউমাৰলজি বা সংখ্যাতত্ত্ব এই বিষয়টো আজিৰ বিষয় নহয়, এইটো বহু পুৰণি, বহু হাজাৰ পুৰণি বিষয় আমাৰ। আৰু নিউমাৰলজি বা সংখ্যাতত্ত্বৰ পোনতে আৰম্ভ হৈছিলে ভাৰতবৰ্ষত। এতিয়া পৃথিৱীৰ বিভিন্ন দেশত ইয়াৰ চৰ্চা, গৱেষণা বা ব্যৱহাৰ হৈ আহিছে, তথাপিও ভাৰতবৰ্ষই ইয়াৰ অৰিজিন হয়। আৰু এই ভাৰতবৰ্ষৰ যিসকল আমাৰ পুৰণি ঋষি মুনি আছিলে বা হিন্দু পণ্ডিতসকল আছিলে, তেওঁলোকে যিহেতু আমাৰ সন্মুখত সেই সময়ত একো নাছিলে, চন্দ্ৰ সূৰ্য আৰু প্ৰকৃতিখন আছিলে, তাৰ উপৰি পৃথিৱীৰ যি সৌৰমণ্ডলৰ যি 9টা গ্ৰহ, এই 9টা গ্ৰহকে কেন্দ্ৰ কৰি পেলাই আমাৰ এই ভাৰতীয় পণ্ডিতসকলে 9টা সংখ্যাৰ আৱিষ্কাৰ কৰিছিলে, 1ৰ পৰা 9 লৈ এই 9টা সংখ্যাৰ আৱিষ্কাৰ কৰিছিল। আৰু শূন্যটো যিয়ে বিশ্ব ব্ৰহ্মাণ্ডক ৰিপ্ৰেজেণ্ট কৰিছে, যিহেতু আমাৰ ব্ৰহ্মাণ্ডখন গোল, শূন্য, সেয়ে আৰু এই শূন্যৰ কোনো সীমা নাই। গতিকে সেই শূন্যৰ লগত 9টা সংখ্যা লগ কৰি পেলাই গোটেই পৃথিৱীৰ মেটেৰিয়েলিষ্টিক কেলকুলেশ্যনখিনি কৰা হৈছিলে। আৰু শূন্যটোৰ বা ব্ৰহ্মাণ্ডক ৰিপ্ৰেজেণ্ট কৰা এই শূন্যটোৰ আমি ব্যৱহাৰ আজিও দেখিবলৈ পাওঁ। আমি সকলোৱে নাজানিবও পাৰোঁ, কম্পিউটাৰত যিটো আমাৰ ডট ব্যৱহাৰ কৰা হয়, সেইটোৱে এই বিশ্ব ব্ৰহ্মাণ্ডখনকে ৰিপ্ৰেজেণ্ট কৰে। এতিয়া এই মানুহৰ অতীজৰে পৰা মানুহৰ নিজৰ বিষয়ে জানিবলৈ যথেষ্ট মানুহ উৎসুক বা আগ্ৰহী, সেয়ে মানুহে এইবিলাক পদ্ধতি উদ্ভাৱন কৰিলে। লগতে এষ্ট্ৰলজি বা এই জ্যোতিষশাস্ত্ৰও উদ্ভাৱন হৈছিল আমাৰ ভাৰতবৰ্ষতে। আৰু নিউমাৰলজি বা সংখ্যাতত্ত্ব এইটো জ্যোতিষৰে এটা অভিন্ন অংগ হয়। কিন্তু জ্যোতিষ যিটো বিষয়, এষ্ট্ৰলজি যিটো বিষয়, সাধাৰণ মানুহে সহজতে এইটো বিষয়ে আহৰণ কৰিব নোৱাৰে। ইয়াৰ কাৰণে যথেষ্টখিনি অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন হয়। কিন্তু নিউমাৰলজি বা সংখ্যাতত্ত্ব যিহেতু সংখ্যাৰ দ্বাৰা গণনা কৰা হয়, সেইকাৰণে মানুহে সহজতে তাক আয়ত্ত কৰিব পাৰে বা বুজি পাব পাৰে আৰু ফ'ল' কৰিব পাৰে। এতিয়া কথা হ'ল, যিটো আমাৰ জন্মৰ যিটো তাৰিখ হয়, সেই তাৰিখটো আমাৰ ব্ৰহ্মাণ্ডৰ পৰা পোৱা বা ইউনিভাৰ্চৰ পৰা পোৱা এটা ব্লু প্ৰিণ্ট হিচাপে ব্যৱহাৰ কৰা হয়, গণ্য কৰা হয়। কাৰণ সেই নাম্বাৰছখিনিতে যিটো সংখ্যাত মানুহৰ জন্ম হয়, যিটো মাহত জন্ম হয় বা যিটো বছৰত জন্ম হয়, ইয়াৰ মাজতে সেই মানুহজনৰ, সেই ব্যক্তিজনৰ গোটেইখিনি প্ৰতিভা, পাৰদৰ্শিতা, পজিটিভ পইণ্ট, উইক পইণ্ট, এই গোটেই বস্তুবোৰ ষ্ট্ৰং পইণ্ট, উইক পইণ্ট বা বেমাৰ আজাৰ, এই গোটেই বস্তুবিলাক তেওঁ সোমাই থাকে, নিহিত হৈ থাকে। গতিকে সেই ডেট অফ বাৰ্থটোক কেন্দ্ৰ কৰিয়ে নিউমাৰলজিৰ দ্বাৰা অধ্যয়ন কৰিয়ে এজন ব্যক্তিৰ বিষয়ে যথেষ্টখিনি আমি প্ৰেডিক্ট কৰিব পাৰোঁ আৰু তাৰ দ্বাৰা আমাৰ মানুহসকলো যথেষ্টখিনি উপকৃত হ'ব পাৰে। যিহেতু এই ডেট অফ বাৰ্থটোতে গোটেই বস্তুখিনি সোমাই থাকে, গতিকে এজন ব্যক্তিৰ যিখিনি গুণাগুণখিনি তাৰ পৰা কৰি উলিয়াই পেলাই তাৰপিছত মেটেৰিয়েলিষ্টিক
মানে পৃথিৱীত বা আমাৰ এই সংসাৰত যথেষ্টখিনি তাৰ পৰা আমি উপকৃত হ'ব পাৰোঁ। এইদৰে যে এই সংখ্যাবিলাকৰ অধ্যয়নৰ দ্বাৰা আমি পৰস্পৰৰ বিষয়ে জানিব পাৰোঁ, পৰস্পৰৰ উইক পইণ্ট, ষ্ট্ৰং পইণ্ট এইবিলাক জানিব পাৰোঁ, বা প্ৰেক্টিকেল লাইফতো আমি বিবাহেই হওক বা পঢ়া শুনাৰ কেৰিয়াৰৰ ক্ষেত্ৰতে হওক বা ব্যৱসায় বাণিজ্যতে হওক, এই সংখ্যাবিলাকৰ পৰা আমি যথেষ্টখিনি মানে আগতীয়াকৈ অনুমান কৰিব পাৰোঁ আৰু সেইদৰে আমাৰ প্ৰেক্টিকেল লাইফটো আমি চলাই যাব পাৰোঁ। এতিয়া আমি আহোঁ যে এই যি মূলতঃ আমাৰ সংখ্যা 9টা গ্ৰহক কেন্দ্ৰ কৰি, মূলতঃ গ্ৰহ যদিও 7টা, 2টা ছেদ গ্ৰহ ৰাহু আৰু কেতু, কিন্তু তাকো আমাৰ গ্ৰহ হিচাপে এই হিচাপত যিটো এষ্ট্ৰলজিয়ে হওক বা নিউমাৰলজিয়ে হওক, এই গণনাত তাকো গ্ৰহ হিচাপে ধৰা হয়। এতিয়া এই মূলতঃ এই 9টা সংখ্যা আৰু তাৰ পিছৰ যিবিলাক সংখ্যাৰ কোনো সীমা নাই, গতিকে পিছৰ যিবিলাক সংখ্যা, 9ৰ পিছৰ যিবিলাক সংখ্যা, সেই সংখ্যাবিলাক প্ৰথম 9টা সংখ্যাৰ ৰিপিটেশ্যন মাত্ৰ বা পুনৰাবৃত্তিহে। যেনে 10 হ'লে 10ৰ পৰা আকৌ 1 আহিব, 10 1 + 0 = 1, 11 হ'লে 1 + 1 = 2, এনেদৰে ই ৰিপিট হৈ গৈ থাকিব। এনেদৰে গৈ 17 18ত 9 পাবগৈ, আকৌ 19 যেতিয়া পাব, 19ৰ পৰা আকৌ 1 আহিব। এই বস্তুটো পুনৰাবৃত্তি হৈ চলি থাকিব। এতিয়া এই যি 9টা সংখ্যা হ'ল, এই 9টা সংখ্যাৰ ভিতৰতে পৃথিৱীৰ যিমান ব্যক্তি জন্ম হয়, এই 9টা সংখ্যাৰ ভিতৰতেই জন্ম হ'ব, কিন্তু স্থান কাল পাত্ৰ অনুযায়ী তেওঁলোকৰ কেৰেক্টাৰিষ্টিক্সবিলাক কিছু হ'লেও বেলেগ বেলেগ হ'ব, কিন্তু আহিব এই 9টা সংখ্যাৰ ভিতৰতে। গতিকে এতিয়া আমি আমাৰ পিছৰ যিখিনি ভিডিঅ' হ'ব, তাত আমি এই 9টা সংখ্যাৰ বিষয়ে, 9টা সংখ্যাৰ অন্তৰ্গত যিসকল ব্যক্তি জন্ম হয় সেইসকলৰ বিষয়ে সবিশেষ আমি আলোচনা কৰিম। যেনে ধৰি লওক, যিকোনো মান্থৰ 1, 10, 19 বা 28ত যিসকল ব্যক্তি জন্ম হয় তেওঁলোক নাম্বাৰ 1ৰ অন্তৰ্গত পৰিব। এতিয়া ঠিক তেনেদৰে 2, 11, 20 বা 29ত বছৰৰ যিকোনো মান্থৰ 2, 11, 20 বা 29ত যিসকল ব্যক্তি জন্ম হ'ব তেওঁলোক 2 সংখ্যাৰ অন্তৰ্গত হ'ব। এনেদৰে আমাৰ পৰৱৰ্তী সংখ্যাৰ ভিডিঅ'বিলাক 1, 2, 3 কৰি পেলাই 9লৈকে গোটেই বস্তুটো আমি কভাৰ কৰিম। আৰু আপোনালোক সকলোৱে নিজৰ নিজৰ নাম্বাৰ কেলকুলেট কৰি পেলাই আপোনালোক ৰেডি হৈ থাকিব পৰৱৰ্তী ভিডিঅ'বিলাকৰ কাৰণে। আৰু এটা কথা মই এইখিনিতে কৈ লওঁ যে মানুহে ইতিমধ্যে মই যিটো কথা ক'লোঁ যে ডেট অফ বাৰ্থটো মানুহৰ ইউনিভাৰ্চৰ পৰা পোৱা এটা ব্লুপ্ৰিণ্ট হয়। এতিয়া আমাৰ প্ৰত্যেক মানুহেই জন্মৰ সময়তে 2টা নাম্বাৰ ফিক্স হৈ আহে। এটা হ'ল আপোনাৰ বাৰ্থ নাম্বাৰ, যিটো ইনিচিয়েল নাম্বাৰ হয়, যিটো ডেটত জন্ম হয় সেইটো হ'ল বাৰ্থ নাম্বাৰ। যেনে ধৰক কোনোবা এজন মানুহ যদি 6/11/94ত যদি জন্ম হৈছে, 6/11/94ত যদি জন্ম হৈছে, তেতিয়াহ'লে তেওঁৰ বাৰ্থ নাম্বাৰ হ'ব 6, আৰু গোটেই ডেট অফ বাৰ্থটো, ডেট, মান্থ এণ্ড ইয়েৰ গোটেইটো এড কৰি পেলাই, সংখ্যাবিলাক এড কৰি এবচুলেট যিটো ছিংগুল নাম্বাৰ হ'ব সেইটো এটা সেই নাম্বাৰটো হ'ব ডেষ্টিনি নাম্বাৰ বা লাইফ পাথ নাম্বাৰ। গতিকে এই নাম্বাৰ 2টা মানুহৰ ফিক্স হৈ আহে। আৰু আপোনালোকে পৰৱৰ্তী ভিডিঅ'ত আমি যিহেতু এক সংখ্যাৰ বিষয়ে ক'ম, 1, 10, 19 আৰু 28 তাৰিখত যিবিলাক ব্যক্তি জন্ম হৈছে সেইসকলৰ বিষয়ে আমি ক'ম। আপোনালোকৰ নিজ নিজ পৰিয়ালত হয়তো প্ৰত্যেক পৰিয়ালতে এনেকুৱা এটা নহয় এটা সংখ্যাটো ওলাবই। এক সংখ্যা নিজৰ পৰিয়ালত নহ'লেও আপোনাৰ ৰিলেটিভছ হ'ব পাৰে, বন্ধু বান্ধৱ হ'ব পাৰে। গতিকে আপোনালোকে যদি ভাল পায় ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পাৰিলে কমেণ্ট কৰিব। আগলৈকো আমি তেতিয়া আপোনালোকে যদি কমেণ্ট কৰে তেতিয়াহ'লে আমি আপোনালোকৰ বুজি পেলাই আমি আগলৈকে ভিডিঅ' বনাবলৈ সাজু হ'ব পাৰিম। গতিকে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লওঁ। অহা ভিডিঅ'ত নিশ্চয়কৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সামৰণি মাৰিলোঁ।